আজিৰ পৰা তিনিদিনীয়াকৈ জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ঐতিহাসিক জোনবিল মেলাত মেদমৰা বোজালৈ নামি আহিল পাহাৰৰ মামা-মামী। বৃহস্পতিবাৰে ৰাতিপুৱা চাৰিভাই দেওশাল শিৱ মন্দিৰত মাংগলিক পূজা অৰ্চনা কৰাৰ পিছতে মেলাথলীৰ জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে গোভাৰজা দীপ সিং দেউৰজাই পতাকা উত্তোলন কৰি জোনবিল মেলাৰ শুভাৰম্ভ কৰে। আৰম্ভণি অনুষ্ঠানত কাশ্মীৰ আৰু হাৰিয়ানাৰ কৃষ্টি দলে লোকনৃত্য আৰু তিৱা নৃত্য প্ৰদৰ্শন কৰে বহুকেইটা তিৱা কৃষ্টি দলে। উল্লেখ্য যে আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জোনবিল মেলাত শুক্ৰবাৰে অনুষ্ঠিত হ'ব লুপ্তপ্ৰায় বিনিময় প্ৰথা। আধুনিক মুদ্ৰাৰ প্ৰচলনে লুপ্ত কৰা বিনিময় প্ৰথাত ভাগ ল'ব পাহাৰৰ মামা-মামীসকলৰ লগতে ভৈয়ামৰ লোকসকলেও। উজলি উঠিব পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী। জোনবিল মেলাত জীৱন্তে প্ৰতিফলন ঘটিব প্ৰাচীন গোভা ৰাজ্যৰ ঐতিহ্য আৰু পৰম্পৰা। প্ৰতি বছৰে ঐতিহাসিক জোনবিল মেলালৈ আগমন ঘটে বহু দেশী বিদেশী পৰ্যটকৰ লোকে লোকাৰণ্য হৈ পৰিছে জোনবিল মেলাস্থলী। শুক্ৰবাৰে অনুষ্ঠিত হ'ব মুকলি সভা, য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জোনবিল মেলাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে জোনবিল মেলা পৰিচালনা সমিতিৰ দ্বাৰা যি ফ্লেগ হোষ্টিঙৰ কাৰ্যসূচী আয়োজন কৰিছিলে, এই ফ্লেগ হোষ্টিঙত গোভা দেউৰজা দীপ সিং দেউৰজাই প্ৰথম ফ্লেগ হোষ্টিং কৰিলে। দ্বিতীয় কাৰ্যসূচী কালচাৰেল প্ৰগ্ৰেম এইবাৰ বহুত আনবাৰতকৈ এইবাৰ বহুত সুন্দৰভাৱে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া জম্মু কাশ্মীৰৰ এটা দল ৰাজস্থান মধ্যপ্ৰদেশৰ পৰা আহি তেখেতসকলক কৃষ্টি প্ৰদৰ্শন কৰি আমাৰ কৃষ্টিৰ লগত সংমিশ্ৰণৰ জৰিয়তে অনাধ্য সাংস্কৃতিক অনুষ্ঠান এটা তেখেতসকলে ইয়াতে উদযাপন কৰিছে। আমি দেখিবলৈ পাই সঁচাকৈ সুখী হৈছোঁ। আৰু তৃতীয় কাৰ্যসূচী ইতিপূৰ্বে আমি আমাৰ তিৱাসকলৰ যি কৃষ্টি সংস্কৃতিৰ প্ৰতীক ডেকাচাং, বৰঘৰ, মাৰুঘৰ আৰু চৰাইগল, গাহৰিগড়কে আদি কৰি এই কাৰ্যসূচীখিনি ইতিমধ্যে আমি সমাপন কৰিছোঁ। গতিকে আশা কৰিছোঁ সমূহ ৰাইজৰ উপস্থিতি, সমূহ ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে আজিৰ পৰা আৰম্ভ হোৱা যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচী যেন সুন্দৰভাৱে উদযাপিত হওক। অহাকালিলৈ আমাৰ মুকলি সভা আছে। মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল, কিন্তু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 20 তাৰিখে যিহেতুকে অসমলৈ আহিব, গতিকে তেখেত তাত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে হয়তো তেখেত আমাৰ মুখ্যমন্ত্ৰী মহোদয় হয়তো উপস্থিত থাকিব নোৱাৰিব। কিন্তু ইয়াতে আমাৰ স্থানীয় বিধায়ক তথা অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ কাৰ্যসূচীত উপস্থিত থাকিব আৰু স্থানীয় বিধায়ক আমাৰ মৰিগাঁও সমষ্টিৰ ৰামকান্ত দেউৰী ডাঙৰীয়া উপস্থিত থাকিব। গতিকে তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় আৰু সহযোগ আমি কামনা কৰিছোঁ। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ মৰিগাঁও।